এখন ধুনীয়া গাঁও আছিল। তাত এহাল বুঢ়া বুঢ়ীয়ে বহুত সুখ শান্তিৰে বাস কৰি আছিল আৰু সিহঁতে খেতি বাতি কৰি নিজৰ জীৱনটো যেনে তেনে চলাই আছিল। সিহঁতৰ আলু খেতি ৰোৱাৰ সময় আহি পৰিছিল। আলু খেতি কৰিবৰ কাৰণে বুঢ়াই পথাৰত হাল বাই আছিল। হাল বোৱা হোৱাৰ পিছত আলু ৰুবৰ কাৰণে আলুখিনি আনিলে পথাৰত। তাৰপিছত আলু ৰুবলৈ ধৰিলে। এনেতে হাবিৰ পৰা এটা বদমাছ শিয়াল ওলাই আহিল। আহি বুঢ়াক ক'লে, ককা, এনেকৈ আলু ৰুব নালাগে। এনেকৈ আলু ৰুলে সোনকালে গজালি নোলায়। বুঢ়াই ক'লে, শিয়াল বাবা, তেনেহ'লে কেনেকৈ আলু ৰুব লাগে? শিয়ালে ক'লে, আগতে আলুখিনি আপুনি সিজাই লওক, তাৰপিছত ৰুব। দেখিব কালি ৰাতিপুৱা আপুনি আলুৰ গছ ডাঙৰেই হৈছে। আপুনি কালি ৰাতিপুৱা বজাৰত বেছি সোনকালে পইচা পায়ে যাব। গতিকে আপুনি আগতে আলুখিনি সিজাই আনক, তাৰপিছত ৰুৱক। বুঢ়াই ভাবিলে অজলা বুঢ়া শিয়ালে ঠিক কথাই কৈছে। বুঢ়া আলুখিনি সিজাই কেনে ৰুই দিলে। আৰু দিনটো বহুত কষ্ট হোৱা কাৰণে সোনকালে ভাত পানী খাই দুয়ো বুঢ়া বুঢ়ী শুই থাকিলে আৰু মনে মনে ভাবি আছে, কালিতো সোনকালে উঠিব লাগিব, ৰাতিপুৱাই আলু বিক্ৰী কৰিব যাব লাগিব। ইফালে ৰাতি শিয়ালে আহি গোটেইবোৰ আলু খাই গুচি গ'ল। ৰাতিপুৱা বিচনাৰ পৰা উঠি বুঢ়া আৰু বুঢ়ী আলু খেতি চাবলৈ গ'ল। আলু খেতি চাবলৈ গৈ বুঢ়া আৰু বুঢ়ী আচৰিত হৈ গ'ল। সিহঁতে দেখিলে যে এটা আলুও নাই, গোটেই আলু শিয়ালে খাই গুচি গ'ল। তেতিয়া বুঢ়া আৰু বুঢ়ী দুয়ো বহুত কান্দিব ধৰিলে। এনেতে গাঁৱৰ মানুহবোৰে বুঢ়া আৰু বুঢ়ীৰ কান্দোন শুনি খবৰ ল'বলৈ আহিলে। বুঢ়া আৰু বুঢ়ী গোটেই কাহিনীটো মানুহবোৰক বুজাই ক'লে। তেতিয়া মানুহবোৰে বুঢ়াক ক'লে, ককা, আপুনি কান্দিব নালাগে, আমি আপোনাক এটা বুদ্ধি দিওঁ। বুঢ়া আৰু বুঢ়ী সেই বুদ্ধিটো শুনিলে আৰু বুদ্ধিমতে কাম হ'ল। গাঁৱৰ মানুহবোৰৰ বুদ্ধিমতে বুঢ়াই মৰা ভাও জুৰিলে আৰু বুঢ়ীয়ে ডাঙৰ ডাঙৰকৈ কান্দিব ধৰিলে। বুঢ়ীৰ কান্দোন শুনি শিয়ালে ভাবিলে, ককা আৰু আইতাৰ আকৌ কিবা হ'ল, একবাৰ খবৰ লৈ আহোঁ। সেই বুলি ভাবি শিয়ালে খবৰ ল'ব আহিলে। সুধিলে বুঢ়ীক, আইতা, ককাৰ কি হ'ল? বুঢ়ীয়ে কান্দি কান্দি ক'লে, তোমাৰ ককা আৰু নাই, তোমাৰ ককাই মৰি গ'ল। তোমাৰ ককাই মোক এৰি গুচি গ'ল। বুঢ়ীৰ কথা শুনি শিয়ালেও কান্দিব ধৰিলে। আৰু তেনেতে গোটেই গাঁৱৰ মানুহবোৰে লগ হৈ শিয়ালক মাৰি পেলালে। শিয়াল মৰি গ'ল। তাৰপিছত দুয়ো বুঢ়া আৰু বুঢ়ীয়ে সুখ শান্তিৰে আগৰ দৰে আকৌ থাকিব ধৰিলে।